গুড মৰ্নিং সকলোকে স্বাগতম জনাইছো। আজি ওলাইছো মৰাণলৈ বুলি মৰাণৰ জজলি নামৰ ঠাইডোখৰলৈ আৰু ৰাতিপুৱাই ওলাইছো। ৰাতিপুৱাই শুভ কামত গৈ আছো আমি। এফালে বা আৰু ভিনদেউ কালিয়ে আহিলে শিৱসাগৰৰ পৰা আৰু গোটেই আমি পাঁচটা লগ খাই ৰাতিপুৱাই ওলাই দিছো। আপোনালোকে বাৰু জ্যোতিষশাস্ত্ৰক বিশ্বাস কৰে নে নকৰে নাজানো, কিন্তু ময়ো বৰ বেছি নকৰো। তথাপিও সকলোৰে মুখত তেখেতৰ বিষয়ে শুনিলো, সেয়েহে আজিও মই ওলাইছো মৰাণৰ জজলি নামৰ ঠাইডোখৰ থকা জ্যোতিষবিদজনৰ ওচৰলৈ। তেখেত হৈছে প্ৰফুল্ল মোহন আৰু তেওঁৰ সকলো মানুহে বিশ্বাস কৰে আৰু বহুতৰ মই মুখত শুনিছোঁ তেওঁৰ বিষয়ে, সেয়েহে আজি ওলাইছোঁ। গৈ পাই দেখিছোঁ বহুত মানুহ, আজি দেওবাৰ সেইকাৰণে বন্ধ আৰু মানুহো সেইকাৰণে বহুত বেছি হৈছে। ৰাতিপুৱাই আহিছিলোঁ সোনকাল হ'ব বুলি, কিন্তু গোটেই দিনটো গ'ল বুলি ক'লেও বেয়া নহয়। মানে 2টামান বাজি গ'ল আৰু ঘৰ পাওঁতে। ৰাতিপুৱাই ওলাই অহা, খোৱা বোৱাও কৰা নাই তেনেকৈ, বহুত কষ্টত আছোঁ আৰু বেটিও অকণমান কষ্ট পালে, কিন্তু উপায় নাই। আহিছোঁ যেতিয়া নিজৰ কামটো শেষ কৰিয়ে যাব লাগিব। ইয়াত আপোনালোকে নিজৰ শুৱনিখনো বনাই ল'ব পাৰিব। বহুতক দেখিছোঁ আগতে দেখুৱাইছে, আকৌ আহিছে। চাকৰি সূত্ৰে আহে, কিছুমানে বেমাৰ আজাৰৰ সূত্ৰে আহে আৰু কিছুমানে নিজৰ সাংসাৰিক জীৱনৰ ভাল বেয়া এইবোৰ গোটেইখিনি সমস্যা থাকিলে দেখুৱাবলৈ আহে আৰু বহুতে প্ৰমাণ পাইছে। ইয়াত কথা বতৰা পাতিছোঁ, কিছু লোকক তেনেকৈও গম পাইছোঁ আৰু আমাৰ বা ভিনদেউ আগতে আহি পাইছে আৰু এখেতেও আহি পাইছে, অকল মই অহা নাছিলোঁ আৰু আজি ময়ো আহিলোঁ। জ্যোতিষশাস্ত্ৰৰ পৰা এটাই কথা জানিব পাৰি, আপোনাৰ ভৱিষ্যতে বা ভাগ্যতনো কি আছে, কিন্তু ভাগ্যৰ খণ্ডন যোৱাব নোৱাৰি। তথাপিও মোৰ গ্ৰহ দুখ অকণমান লাগি আছে, সেইখিনিকে খণ্ডন যোৱাবলৈ ভাগৱত পাঠ কৰিবলৈ আহিব লাগিব এদিন। ভাল দিন এটা চাই আহিম আৰু আজি ভিডিঅ'ত ইমানেই।